উঠাই লৈছো তাই পজিশ্যন দেখিছে নাই একদম শুনো ইয়াৰ ফুলবিলাক অকণমান হেৰিকৈ আছে এতিয়া লাইটটো মই অফ কৰি দিলোঁ অফ কৰি পেলাই এনেকৈ অকণমান হেপী বাৰ্থডে মেনি হেপী ৰিটাৰ্ণছ অফ দি ডে সো ৰাইজ সকল আমি আজি একেবাৰে বিহুৰ বজাৰ কৰিব আহিছো ভোগালী বিহুৰ মাঘ বিহুৰ বজাৰ কৰিব আহিছো সো সেইটো কাৰণে আজি ইমানে ডাঙৰ বজাৰ বহিছে নহয় আপোনালোকক দেখুৱাইছো আৰু বজাৰত লৈও যাম বাৰু কিন্তু এতিয়া দেখাই লওঁ ক'ত গৈছা এটা বিহু বজাৰ পুৰা কৰি ল'লে সো গাইজ এয়া দেখিলে ন বজাৰখন ইমানে ডাঙৰ বজাৰ বহিছে আৰু একেবাৰে মোৰ পছন্দৰ বস্তু দুটামান পালো বহুত দিনৰ পাছত আপোনালোকক ঘৰত গৈ দেখুৱা আৰু প্লাস জানে আজি এটা বস্তু কিনিলে কি কৈদো চুঙা দুটা মাংস পুৰিব চামচোন আজি মোক কেনেকৈ খুৱাই আজি নহয় চৰি কালি কালি কেনেকৈ বনাই খুৱাই চুঙা চাউল আৰু মাংস মই কেনেকৈ চুঙা চাউল বনাওঁ তাইক কাইলৈ বনাই খুৱাম বুলি ভাবিছোঁ তাই কৈছে কি মই বোলে একোৱে নাজানো সেইটোৱে তোমাক চাম ন তেতিয়া গম পাম নহয় তুমি যে একদম মানে জালুৱাটো দেখাব লাগিব লৈ লোৱা আজি এইবাৰ মানে একেবাৰে সৰু বাচ্চালৈ গুচি গৈছে এতিয়া তোমাৰ এইটো পচন্দ লাগিলে নেকি এটা মানে গ্ৰিল ধুনীয়া আৰু ক'ৰবাত লৈ ফুৰিবলৈ ফুৰিবৰ কাৰণে এইবাৰ মানে এখেতে এইটোৱে পচন্দ লাগিলে মই আহিছোঁ বেলেগ এটা বস্তু কৰি মেলি ইমানে ভাগৰিলোঁ নহয় অকণমান দেৰি গাড়ীত বহি লৈছোঁ আৰু জানক কৈছোঁ কিবা এটা আনা খাবলৈ কাৰণ যিহেতু ইমানে ঠাণ্ডা পৰিছে আৰু ভোকো লাগিছে সেইটো কাৰণে মই লেগ পিচ এটা আনিব দিছোঁ আৰু ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ আনিব দিছোঁ এয়া আহি গ'ল আৰু এইফালে লৈ আহিছে গৰম গৰম লেগ পিচ কাৰণ মোৰ উঠি যাবলৈ মন যোৱা নাই সেইটো কাৰণে এয়া হৈছে ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ আৰু এয়া হৈছে লেগ পিচ চব গৰম গৰম হৈ আছে একদম ৰখি থাকিব পৰা নাই একদম পুৰা জল্দি জল্দিকৈ খাই লওঁ পুৰা হামলা কৰিছোঁ ভোকত থাকিব পৰা নাই একদম ভৰি চৰি উঠাই লৈছোঁ আৰু এতিয়া কেক ল'বলৈ এখন দোকানত সোমালোঁ আৰু জানে কৈছে যে সি বোলে মোক এটা কেক গিফ্ট কৰিব কাৰণ যিহেতু মই সদায় কেক বনাই থাকোঁ চ' এইটো কাৰণে ব্লেক ফৰেষ্টৰ কেক এটা লৈ ল'লোঁ তাই বাৰ্থডে আছে আৰু কাপোৰ এযোৰ নিদিয়াকৈতো কেনেকৈ বাৰ্থডে হ'ব হয়নে নহয় আৰু মই প্ৰমিছ কৰা মতে তাইক আজি মই এযোৰ কাপোৰ দিবলৈ এই দোকানখনত সোমাইছোঁ ঘৰলৈ আহি পালোঁ আৰু ঘৰলৈ আহি পোৱা 10 মিনিটমান হ'ল আৰু ফ্ৰেছ হ'লোঁ আৰু এতিয়া বাজিছে 9:20 বহুত দেৰি হৈ গ'ল আজি ঘৰলৈ আহি পোৱা কাৰণ যিহেতু বিহুৰ বজাৰ একেবাৰে ধামাকা কৰিছোঁ প্লাছ বাৰ্থডে মানে ইমানে বিহুৰ বজাৰ কৰিলোঁ আজি ভাগৰ লাগি গৈছেগৈ মানে একেবাৰে অৱস্থা বেয়া আৰু যে একেবাৰে চাব একেবাৰে বিহুৰ বজাৰ চাৰিওফালে আমাৰ ঘৰত এয়া চাওক দৈ চিৰা কিবা কিবি এইবোৰে আৰু বাহিৰৰ চক দেখিলে ইমানে বিহুৰ বজাৰ কৰা হ'ল নহয় আজি মানে ভাগৰি গৈছোঁ এতিয়া মই শুব নাপাওঁ কাৰণ যিহেতু জানে ইমানে হালা পৰিছে মাথা খাইছে হাঁহি হাঁহি পেট বিষ হৈ গৈছে মানে কাৰণটো হৈছে মোৰ বাৰ্থডে কাৰণে সি পুৰা ডেক'ৰেশ্যন কৰি আছে মানে ৰাতি 12টা বজাৰ পাছত কেক এটা কাটিব বোলে সেইটো কাৰণে মোৰ মাথাটো খাই দিছে আৰু ইমানে জমাই আছে নহয় কি যে কৰিছে আৰু ৰুমটোত সোমাবও দিয়া নাই বাৰু ই কিবা কিবি ডেক'ৰেশ্যন কৰি আছে চাওচোন কিনো কৰিছে মোৰ কাৰণে কিন্তু তথাপিও মই ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ যিহেতু মিডনাইট বাৰ্থডে চেলিব্ৰেশ্যন হ'ব যেতিয়া আপোনালোককো দেখুৱাওঁ যে জানে মোৰ কাৰণে কি স্পেচিয়েল কৰিছে নেজানো কি কৰিছে কি নাই কিন্তু কৰিছে কিবা এটা এভৰিৱান এতিয়া বাজিছে
11:40 11:40 চ' মই এনেই পাহিৰ কাৰণে মিডনাইট কেকটো কাটিবৰ কাৰণে অলপ সৰুকৈ প্ৰিপেৰেশ্যন এটা কৰিছোঁ তাৰপাছত মেইন চেলিব্ৰেশ্যনটোতো কাইলৈ হ'ব তো আজি সিমান একো বিশেষ কৰা নাই কেক এটা আনিছোঁ তাইৰ কাৰণে ৰাতি 12টা বজাত কাটিবৰ কাৰণে চ' এনেকৈ অকণমান দুটামান লাইট লগাই বেলুন ফুলাই মিডনাইট কেকটো তাইক কটোৱাব মাতোঁ আৰু 15-20 মিনিট আছেগৈ এইটো হৈ গ'ল কেকটো ব্লেক ফৰেষ্টৰ পৰা আনিছিলোঁ চ' জল্দি মই কেকটো ৰেডি কৰোঁ এইকেইটা লাইট মই কলকাতাৰ পৰা আনিছিলোঁ এই তিনিটা এনেই চেলিব্ৰেশ্যন কৰিবৰ কাৰণে অকণমান শ্ব' কৰিবৰ কাৰণে ধুনীয়াই লাগে বাৰু এই টেবুলখন তাই অনলাইন কিনিছিলে বাকী এতিয়া টাইমটো হৈ গ'ল অ' মাই গড 12টা বাজিবলৈ 2 মিনিট আছেগৈ জল্দি কৰোঁ দেই চ' কেকটো এইটো হয় হেপ্পী বাৰ্থডে পাহি বুলি লিখা আছে আজি এইটো ছেটআপ কৰিছোঁ কাইলৈ চাগে এইটো চেঞ্জো হ'ব পাৰে নহ'লে একে থাকিব পাৰে এতিয়া লাইটটো মই অফ কৰি দিলোঁ অফ কৰি পেলাই এনেকৈ অকণমান নাইট ভিউ কৰি দিছোঁ চ' এতিয়া 12টা বাজিব হৈছে আৰু 30 ছেকেণ্ডছমান আছে মই নাইফ আৰু মেচ বক্সটো হাতত লৈ আছোঁ তাইক যাওঁ টাইম হৈ গৈছে দেই 8 ছেকেণ্ডছ 4 3 2 1 happy birthday many happy returns of the day it's my birthday many happy returns of the day happy birthday thank you baby so আজি বিহু আৰু তাই বাৰ্থডে 2 in 1 বলা সোনকালে আমি কেক কাটিব যাওঁ আৰু নহয় মোক নহয় জানে কৈছে তুমি ইমান ষ্টাইলত কেলে ওলাব লাগিছে মানে ফ্ৰক চক কেলে কাৰণ ইটস মাই বাৰ্থডে হেতু কাৰণে মানে মই ধুনীয়া ফ্ৰক এটা পিন্ধি লৈছো কাৰণ 11:30 বজাত ক'লে যে কাৰণ মোৰ বাৰ্থডে বছৰেকত এবাৰ হয় আৰু মই একেবাৰে লেটা পেটাকে ওলাব নোৱাৰো নহয় হেতু কাৰণে মানে একেবাৰে ধুনীয়া ফ্ৰক 11:30 টোপনি গৈছিলে শুই গৈছিলে মোক ফ্ৰকটো দেখাই দিয়া প্ৰথমতে ধুনীয়া লাগিছে একেবাৰে ধুনীয়াকে ফ্ৰক এটা পিন্ধি লৈছো কাৰণ যিহেতু It's your birthday. হেতু কাৰণে এতিয়া মই কেক কাটিম টাইম ও মই এটা বস্তু আনিছিলো যে হেতু ক'ত গ'ল এনেকে ধুৱাই খুৱাই ও হেতু তাতে আছে বাবা সো 12টা বাজি গ'ল এতিয়া মই কেক কাটিব লাগে জ্বলাই দিয়া আৰু মই এটা বাবলছ আনিছিলো যে আগৰ ভিডিঅ'ত দেখাইছিলো যে হেতুকে ও মাই গড সৰু ছোৱালী নিচিনা এতিয়া কিনিছে দেখিছে না ভাল Happy birthday to you. Happy birthday to you. May good luck go with you. Happy birthday to you. Happy birthday to you. Happy birthday to you. May good luck go with you. Happy birthday to Happy birthday কেক আৰু মই খাই দিছো আজিলেটো হেপী মাঘ বিহু all of you আৰু আমাৰ দুজনৰ ফালৰ পৰা আজিলৈ গুড নাইট বাই বাই লাভ ইউ